নগৰবেৰাৰ ৰাজপথত আজি কেমেৰাত বন্দী হয় তেনে এক পুতৌজনক দৃশ্য, যি দৃশ্য দেখিলে হয়তো আপোনাৰো চকু সেমেকি উঠিব। এম্বুলেন্সৰ সলনি ৰোগীক হাঙিৰে নিলে চিকিৎসালয়লৈ। বিকশিত অসমৰ অবিকশিত ছবি, দুৰ্গম যাতায়ত হাঙি এম্বুলেন্সত ৰোগীক চিকিৎসালয়লৈ। দুৰ্গম যাতায়তৰ এক পুতৌজনক ছবি, এম্বুলেন্সৰ সলনি ৰোগীক হাঙিৰে নিলে চিকিৎসালয়লৈ। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। নিঃসন্দেহে ৰাজ্যত যাতায়াত ব্যৱস্থা পূৰ্বতকৈ যথেষ্ট সুগম সুচল হৈছে যদিও বহু ভিতৰুৱা গ্ৰামাঞ্চলত আজিও চকুত পৰে দুৰ্গম যাতায়াতৰ কেতবোৰ কৰুণ ছবি। চাৰি আত্মীয়ই এইদৰে হাঙি এখনত তুলি চিকিৎসালয় অভিমুখে খৰখেদাকৈ খোজ দিছে এগৰাকী ৰোগীক লৈ। নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী দক্ষিণ বৰপেটাৰ চৰাঞ্চলত আজিও অব্যাহত বাট পথৰ শোচনীয় অৱস্থা। তাতে আকৌ শেহতীয়া বানপানীয়ে বিধ্বস্ত কৰি গ'ল প্ৰতিটো পথ, যান বাহন দূৰৰে কথা, বোকাময় পথ খোজকাঢ়ি যোৱাটো জটিল। তেনেস্থলত ফোন কৰিলেও গাঁৱলৈ নাযায় এম্বুলেন্স, ফলত বাঁহৰ হাঙিৰ গত্যান্তৰ নাই। প্ৰথমে নাৱত তুলি ৰোগীক পুনৰ হাঙি এম্বুলেন্সত এইদৰে প্ৰায় নিয়া হয় চিকিৎসালয় অভিমুখে। আজিও কাছুমাৰা অঞ্চলৰ খোলাবান্ধা গাঁৱৰ জাহিদুল নামৰ মুমূৰ্ষ ৰোগীজনক চাৰিজনে হাঙিৰে নিবলগীয়া হয় চিকিৎসালয়লৈ। অসম মুলুকত এনেবোৰ কৰুণ ছবি আঁতৰিব কেতিয়া? উন্নত হ'বনে ভিতৰুৱা গাঁৱৰ ৰাস্তা ঘাটসমূহ? ৰাস্তা নাই, নৌকাত লৈ আহিছোঁ। আমাৰ এইফালে পানী নাৱেৰে আনিছে। নাৱেৰে আনিছোঁ। নাৱৰ পৰা নমোৱাৰ পিছত ভাঙি গ'ল। নমাৰ পিছত বাট পথৰ অসুবিধাৰ বাবে এইটো হ'ল। কি হৈছে পেচেণ্টৰ? কি পেচেণ্টৰ ডায়েবেটিছ, মানে চুগাৰ বাঢ়িছে? চুগাৰ বাঢ়িছে। কি নাম? জাহিদুল। ক'ত ঘৰ? খোলাবান্ধা। হয়তো খোলাবান্ধা পাৰ্টি। নগৰবেৰাৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট, খবৰ 24 অসম।